নমস্কাৰ হওক বহক নহয় ওপৰত তলত বহে কইনাটোৰ লগত বহে বাপা তই পিনে যায় বাপা তই পিনে মোৰ ওচৰত আহে বোৱাৰী এই বাপাই পিনে আহে তই তই দূৰতে থাকে তই ভগৱানে ভাবে বুজিছো জাগৈচোন ভনীতি নকৰিবি আমনি তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি মান কৰিবি সৰুক মৰম কৰিবি তাতো যদি নামানে পিছৰকে খাটি বোৱাৰী 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 নবাবাৰ জীয়েক শুই আছে ইমান টাইম হৈ গৈছে নবাবৰ জীয়েকখন শুই আছে মাথাটো বিষাইছে দেখিয়ে মাথা বিষাইছে পতি বিষাইছে মুখখন বিষাইছে মন যাকে মাৰি দিওঁ একেবাৰে জলদি চাহ একাপ পানী মোক দিয়া সেই ৰঙা চাহ এখন বিস্কুটো দিবা লগত আনিছো ভাল ভাবি বিয়া পাতি ল'ৰাটো আৰু এই শুই থাকে এনেকে শুই থাকে ভাল নালাগে দেখি পেলাই কি এটা বোৱাৰী আনিলো 10টালৈকে এনেকে শুই থাকে দাঁত খান বেলিখনক দেখাই পেলাই পাথত উঠে প্ৰাৰ্থনা কৰাব লাগে চুপ থাকা ইমান কথা নকবা চুপ থাকা ঘৰ সাৰা জলদি জলদি ঘৰ সাৰি পেলাই চাকি দি পেলাই কি পিন্ধছে লেংটা এনেকে কাপোৰ পিন্ধে মানুহে এনেকে কাপোৰ পিন্ধে জলদি যা চাহ লৈ আজিকালি বোৱাৰীবিলাক কি পিন্ধে মডেলিং হয় খোজকাঢ়ে আৰু আমি আমাৰ শাহুৰিহঁতে আমাক ইমান 5টাত উঠছো গা ধুইছো ভগৱানক প্ৰাৰ্থনা কৰিছো গা ধুইছো নামঘৰত গৈছো চাকি দিছো কিমান কাম কৰিছো পাছত যায়ো তথাপিও কেনেকে কৰিছে আৰু আমি এই শাৰী পিন্ধি জিন্দগী দিলো বোৱাৰী নুশুনে কাণখনত কলা আনিছো তুমি খাই লোৱা চাহ মোৰ কফি আইও মোৰ নাজানা মোৰ এটা ছোৱালী কফি খাই তুমি নাজানা তুমি যে কফি ৰঙা চাহখন লৈ আহিছা বাপৰ ঘৰত কফি খাই পোৱা নাই কেতিয়াবা দেখি পোৱা নাই মোৰ ছোৱালীখনৰ কফি ৰঙা মুখে মোৰ নোলায় আৰু ইমান উল্টা পুল্টা কথা ওলাই যাম বুলি খাও কি কফি আনিছা আইও বনাব নাজানে বাপেৰে ঘৰত কেতিয়াবা কফি চাই পাইছানে বাপেৰে ঘৰত কেতিয়াবা দেখিছানে এইবিলাক কফি চফি নাজানে থাক নাজানে বুজি নাপায় খং নকৰিব থাকে মোৰ ছোৱালী নোপোৱাকে গুচি গ'ল ভাত খান লাৰি পেলাই গুচি গ'ল নাছিল পেটত একেবাৰে একেবাৰে কিমান মতাটো কাম কৰি আনে পইচা ইমান এক্টিং কৰে মতাখনৰ কাম আনি নাই হ'ব তোমাক হ'ব বহুতে কৈছে একেবাৰে ইমান মোক নচলাবি কেঁচি নিচিনা কাটি দিম মোক মা পেটটো বিষাইছে এনেকুৱা নকৰিব পেট বিষাই খুচি দিম একেবাৰে কুৱাৰা তাৰে পেচিলি ধৰি চিংকি দিম একেবাৰে খঙাটো যাওঁৱে মোৰ এইবিলাক দেখব মন নাযায়
যাম গো মই আৰু থাকিব নোৱাৰিম এইটো মোৰ ইমা হয় সেইটো একো নহয় যা মই যাম গো আজি ভাইক ফোন মাৰিবি নহয় ৰে কিয় ফোন মাৰিব লাগে হেল্ল' হেল্ল' অ ভাই হেল্ল' কি ভণ্টি এতিয়া আছোন তো অকমান আহি আছো ভণ্টি অ কি হে জোৱাই আপুনি কি কৰিলে হালতটো আজি যাম গো গাজি লৈ যাম কি কৰিছো মই কেতিয়া গালি পাৰিলো এ পিতৰা এনেকা কিয় কৰিছা মোৰ ল'ৰাটো কি কৰিছো বোৱাৰীটো কি কৰিছো ইমান মৰম কৰো নিজৰ ইমান মিছা কথা কিয় কয় মই জানানে ইমান দেৰিকে উঠা তথাপি মই একো নকওঁ বেলেগৰ ঘৰৰ হাউৰিবিলাকে ইমান বোৱাৰীবিলাকক গালি দিয়ে মই কেতিয়াও গালি দিয়া নাই মাহী মাক মই নিজৰ মাহী মই নিজৰ হাউৰিতকে বেছি মৰম কৰিছো নিজৰ মাকৰ নিচিনা মৰম কৰিছো আৰু মোৰ নামত এনেকে কৈছে তাই বোৱাৰী মিছা কথা কিয় কোৱা নি অত্যাচাৰ কৰিছে বাপা তই একো ক'ব নোৱাৰা একো ক'ব নোৱাৰা আপুনি মাহীমা হয় মানে ভাই মাহীমা হয় কৈ আছে এতিয়া মই মোৰ নিজৰ মাকৰ নিচিনা ভাবো তেতিয়া আপুনি মোৰ লগত কেনেকুৱা কৰে মোৰ এই নাতিনীও কেইটা এই নাতিনীটোক আহিলে খেদি দিয়ে এনেকে গুৰ মাৰি দিয়ে না আপোনাৰ অত্যাচাৰ কৰিলে মই ঘৰৰ পৰা থাকিম বাপা মাফ কৰি দিয়ে মোক কেতিয়াও তাক ইমান পেটৰ নিচিনা ছোৱালী নিচিনা মৰম কৰি তাক মোৰ কিমান বেয়া লাগছে নাতিনী একটু কুচতো দি বুজছে ইমান কান্দিছে নাতিনীকটো মোক চিনিও নাপায় ঘৰৰ মানুহবিলাক পৰিৱেশ শিকাই দিছে মাকে শিকাই দিছে ভাইক বিলাকে শিকাই দিছে এইবিলাক শিকোৱা কি কৰিব মাইকী পেটিকোটত সোমাই পুৰলাক মানা কৰিছো বিয়া কৰিব নালাগে মোক বাচা আনিছে নমস্কাৰ আমাৰ ভিডিঅ'খন যদি ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট সাবস্ক্ৰাইব কৰি দিব